আজিৰ গল্প এজাক বৰষুণ আৰু এখন আধৰুৱা চিঠি। নিহাৰ আৰু অৰুণিমাৰ প্ৰেমৰ কাহিনীটো আৰম্ভ হৈছিল এটা পুৰণি লাইব্ৰেৰীৰ পৰা। নিহাৰ আছিল অলপ শান্ত স্বভাৱৰ ল'ৰা, যিয়ে কিতাপৰ মাজতে নিজৰ পৃথিৱীখন বিচাৰি পাইছিল। আনহাতে অৰুণিমা আছিল চঞ্চল আৰু হাঁহিমুখীয়া। এদিন বৰকৈ বৰষুণ দি আছিল। নিহাৰে লাইব্ৰেৰীৰ এটা চুকত বহি কবিতাৰ কিতাপ এখন পঢ়ি আছিল। তেনেতে অৰুণিমা তিতিবুৰি লাইব্ৰেৰীত সোমাল। তাইৰ হাতত এটা ৰঙা ছাতি আছিল যদিও বতাহৰ কোবত তাই তিতি গৈছিল। নিহাৰে তাইক দেখি চশমাযোৰ ঠিক কৰি পুনৰ কিতাপত চকু ভৰালে। কিন্তু অৰুণিমা আহি ঠিক তাৰ সন্মুখৰ মেজখনতে বহিল। সেইদিনা তেওঁলোকৰ মাজত কোনো কথা নহল, কিন্তু নিহাৰে কিতাপৰ ভাঁজত অজানিতে এটা নীলা চিয়াহীৰ কলম এৰি থৈ গৈছিল। পাছদিনা অৰুণিমাই সেই কলমটো লৈ লাইব্ৰেৰীত নিহাৰৰ বাবে অপেক্ষা কৰি আছিল। যেতিয়া নিহাৰ আহিল, তাই মিচিকে হাঁহি এটাৰে ক'লে, "এইটো চাগে আপোনাৰ কলম।" সেই কলমটোৰ পৰা আৰম্ভ হ'ল তেওঁলোকৰ বন্ধুত্ব। বন্ধুত্বৰ পৰা লাহে লাহে প্ৰেমলৈ। তেওঁলোকে একেলগে কলেজৰ কেণ্টিনত চাহ খোৱা, গধূলি নদীৰ পাৰত বহি ভৱিষ্যতৰ সপোন দেখা, সকলোবোৰ যেন এটা মিঠা সপোনৰ দৰে আছিল। কিন্তু সময় সদায় একে নাথাকে। নিহাৰে চাকৰিৰ বাবে চহৰৰ পৰা দূৰলৈ যাব লগা হ'ল। যাবৰ দিনা অৰুণিমাই তেওঁক এখন চিঠি দিছিল আৰু কৈছিল, "গৈ পোৱাৰ পাছতহে এইখন খুলিবা।" নিহাৰে চহৰ পাই যেতিয়া চিঠিখন খুলিলে, তাত একো লিখা নাছিল। মাথো কাগজখনৰ এটা চুকত অৰুণিমাৰ চকুলৰ দাগ আছিল আৰু তলত লিখা আছিল, "শব্দৰে কি বুজাম, মাথো সোনকালে উভতি আহিবা।" আজিও নিহাৰে সেই চিঠিখন বুকুৰ মাজত সাঁচি ৰাখিছে। অৱশ্যে এতিয়া তেওঁ অকলশৰীয়া নহয়, অৰুণিমা এতিয়া তেওঁৰ পত্নী। কিন্তু আজিও যেতিয়া বৰষুণ দিয়ে, তেওঁলোকে লাইব্ৰেৰীৰ সেই প্ৰথম দিনটোৰ কথা মনত পেলাই একেলগে চাহৰ কাপত সহাম দিয়ে। প্ৰেম কেতিয়াবা শব্দতকৈ মৌনতাতহে বেছি গভীৰ হয়। ধন্যবাদ বন্ধুসকল। কাহিনীটো শুনি কেনেকুৱা লাগিল কমেণ্টত জনাই দিব আৰু ভাল লাগিলে এটা লাইক কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।